নমস্কাৰ আসাম নিউজ এনি টাইমৰ প্ৰত্যেকগৰাকী দৰ্শকলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আসাম নিউজ এনি টাইম। এখন ভাওনাই দৃষ্টি আকৰ্ষণ কৰিছে লখিমপুৰবাসী। লখিমপুৰ জিলাৰ ৰমণী চুকৰ ৰাজহুৱা নামঘৰত এখনি বছৰেকীয়া ভাওনা অনুষ্ঠিত হৈ যায়। ধীৰাজ গগৈয়ে নাট্যৰূপ দিয়া মুৰাৰী কৃষ্ণ বৰবৰিকৰ হীৰদান নামৰ নাটখনিত মূৰ দৈত্যৰ অভিনয়টিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে লখিমপুৰ জিলাৰ ভূমি সংৰক্ষণ বিভাগৰ হাৰমতিৰ ভাৰপ্ৰাপ্ত আঞ্চলিক বন বিষয়া যামিনী দাসে উক্ত ভাওটিত সুন্দৰ অভিনয় কৰি সকলোৰে মন জয় কৰা পৰিলক্ষিত হয়। নাটখনিত অভিনয় কৰা অন্যান্য চৰিত্ৰসমূহেও সুন্দৰ অভিনয় কৰাৰ কথা স্থানীয় ৰাইজৰ মুখে মুখে। অৱশ্যে প্ৰত্যেক বছৰে উক্ত নামঘৰটিত বছৰেকীয়াকৈ বিভিন্ন নাট প্ৰদৰ্শিত হৈ আহিছে বুলি অঞ্চলবাসীয়ে জানিবলৈ দিয়ে। নিউজ ডেস্ক আসাম নিউজ এনি টাইম।